নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ এয়া আমচৈলৈ। আমি বৰ্তমান আমচৈ পালোঁ আহি, আৰু অলপ সময় পিছতে আমি আমচৈ পাহাৰলৈ যাম। পাহাৰত আমি আজি গাছ টেঙা কাটিবলৈ যাম। আজি আমি আমচৈলৈ অহাৰ মূল উদ্দেশ্যটো হৈছে গাছ টেঙা কাটিবলৈ যাম। লগতে আমি ক'লৈ যাম আপোনালোকক এতিয়া দেখাই আছোঁ, চাই থাকক। এই পিছফালে মোৰ পিছফালে এই পাহাৰখন দেখিছে, বৰগাঁও পাহাৰ। আমি সেই তাত যাম গাছ টেঙা কাটিবলৈ। গতিকে আমি কেনেকৈ যাম গোটেই এডভেঞ্চাৰটো চাবলৈ আমাৰ লগত থাকক। আপোনালোকে চাওক, এয়া বতৰটো বহুত বেয়া হৈ আহিছে। আমি এতিয়া পাহাৰলৈ যাবলৈও পাৰোঁ বা নোৱাৰিবও পাৰোঁ। আপোনালোকে বতৰটো চালেই গম পাব। বৰ্তমান কিনকিন বৰষুণ হ'বলৈ লৈছে। আপোনালোকে চাওক, বাকী বতৰলৈ ৱেইট কৰোঁ আমি, এতিয়া যাব পাৰিম নে নোৱাৰিম। আপোনালোকে এই গছ কেইজোপালৈ চাওক, কিমান হাৱা মাৰিছে। আপোনালোকে চালেই গম পাব। ওপৰত মেঘো বহুত ক'লা হৈ আহিছে। এতিয়া আমি গৈ আছোঁ, বৰষুণটো অলপ কমিছে, তো আমি পাহাৰলৈকে যাম এতিয়া। চাওঁ কিমান গাছ টেঙা কাটিব পাৰোঁ। ৰাস্তাও বহুত দূৰ। বাসুদা যাব নেকি? এয়া আমাৰ পাই গ'লোঁ। কাটক। যিটো কামৰ কাৰণে আমি আহিছিলোঁ সেইটো পাই গৈছোঁ। প্ৰথম ষ্টাৰ্ট। বঢ়িয়া। আকৌ এটা ওলাইছে। আমাৰ দাদাই কাটিছে। বহুত শ্লিপি হয় দেই। সৰু হয় না? ঠিক আছে বাৰু। নমস্কাৰ। আচ্ছা, বেগটো আমাৰ বাইকতে থাকিছিল ন? ঠিক আছে বাৰু। আমাৰ দাদাই কাটিছে। আৰু পাম নেকি আমি তললৈ? আহক। বাইকখনতে থাকি মানুহ আহিছে ন ইয়ালৈকে? বাপৰে, আমি ভাবিছিলোঁ ইমান জংঘলৰ কোনো নাহে চাগে, কিন্তু চাওক ইয়াত মানুহ আহে। এইবোৰ কাটি কৰি লৈ গৈছে। বাঁহ কটা হৈ আছে। আজি কাটি থৈ এই বাঁহ আছে, কিন্তু গাছ পোৱা নাই। প্ৰথমে ষ্টাৰ্টিঙতে আমি পালোঁ। এই ৰাস্তা থকা মানে বাঁহ পোৱাটো, গাছ পোৱাটো অসম্ভৱে যেন লাগিছে। ভিতৰে পানী। বোকা হাতী খোজ নেকি? চাওক আপোনালোকে, হাতী খোজ। বাৰীত হাতী আহে, কিমান হাতী উৎপাত। তেখেতে কোৱা মতে ইয়াততো ডেইলি আহে। এতিয়া হাতী অহা যোৱা ৰাস্তা যেন লাগিছে। গতিকে আমি ইয়াত বেছি দেৰি নকৰোঁ। চাওক হাতী কিমান ডাঙৰ খোজে হাতীৰ। এইটো হাতী অহা যোৱা ৰাস্তা। গতিকে ইয়াত আমি বেছি দেৰি নকৰাটোৱে ভাল। যিমান পাৰোঁ সোনকালে এই ৰাস্তাটোৰ পৰা ওলাই দিওঁ আমি। এনেকুৱা জোতা দি ইয়াত আহিব নোৱাৰি। ট্ৰেকিং জোতা লাগিব। দেখিছে চবে হাতীয়ে কঁঠাল খায়, গোটেইবোৰ পেলাই থৈছে। কঁঠাল গছ ক'ত আছে? এইডাল কঁঠাল গছ নেকি? ইমান ওপৰলৈ ঢুকি পাইছে ন সিহঁতি? এইডাল চাওক, কঁঠাল গছ। সেয়ে কঁঠাল খাই থৈ গৈছে। বহুত কঁঠাল আছে, কিন্তু পাৰিবলৈ মন গৈছিল, কি কৰিম, পাৰিব নোৱাৰোঁ। তাৰপিছত হাতীয়ে খাই ইয়াত পেলাই থৈ গৈছে কঁঠাল। গতিকে এইখিনিত এয়া চাওক, হাতীয়ে পাৰি থৈ গৈছে কঁঠাল।
বলক ইয়াত আমি দেৰি নকৰোঁ তাৰপৰা যাম আহি আমি এতিয়া মানুহৰ বসতিৰ স্থান পাইছোঁ আহি প্ৰায় মানুহ থকা যেন লাগিছে এইফালে জংঘলৰ ভিতৰত এইফালে জেউৰা জপৰা দিয়া যেন পাইছোঁ এয়া দেখিছে ইহঁতেও খানা খাবলৈ আহিছে কিহেদি খাব খানা গাহৰি নে ব্ৰইলাৰ লোকেল ঠিক আছে লগ পাম বাৰু যদি খেতি কৰে লগত আপোনাৰ সৰুকৈ চাহ বাগান আছে আৰু গাঁওখনত বেছি মানুহ নাই প্ৰায় 6-7 ঘৰমান মানুহ আছে আৰু গোটেইখিনি কাৰ্বি মানুহ আছে আমি এতিয়া তললৈ নামি গৈ আছোঁ সৰু জোখ এটাই মোক খাই আছে চাওক উঠনিৰ পৰা দি আছে মই গম নাপাওঁ এইটো জোখ এইটোৱে মোৰ পিঠিত সোমাই পেলাই খাই আছিলে এই সৰু জোখটোৱে এই আমাৰ বাইদেউহঁতে কোৰ মাৰি আছে কোৰ মাৰি মাটি ভাঙি নিজে খেতি কৰি আছে কোনো পুৰুষ বা মহিলা কোনো কথা নাই তেওঁলোকে নিজৰ ওপৰত ডিপেণ্ড কৰে নিজে কাম কৰে নিজে কোনো ইয়াত কোনো ধৰণৰ ট্ৰেক্টৰ সহায় নাই কোনো পাৱাৰ টিলাৰ নাই কোনো মেচিনাৰী নলগোৱাকৈ নিজে হাতে কোৰ মাৰি মাটি ভাঙি নিজে খেতি কৰে ইয়াত মানুহবোৰে কেনেকৈ ইয়াত বসবাস কৰে আপোনালোকে ভাবি চাওক কোনো ধৰণৰ নেটৱৰ্ক নাই যেন তেনে বিজুলী তাৰ দেখিবলৈ পাইছে যদিও এইবোৰ বহুত ডাঙৰ হাই ভল্টেজৰ বিজুলী হয় ইয়াত বৰ্তমানলৈকে তেনেকুৱা বিজুলী খুঁটা দেখিবলৈ পোৱা নাই য'ত বিজুলী কাৰেণ্ট আহি পায় নেটৱৰ্ক নাই কোনো মোবাইল বা তেনেকুৱা ধৰণৰ কোনো কমিউনিকেশ্যন ব্যৱস্থা নাই তথাপিতো কিমান ভাগৰুৱা হৈছোঁ ইয়াতে আপোনালোকে অনুমান কৰিব পাৰে আমি কেনেকুৱা অৱস্থাত বৰ্তমান আহিছোঁ ই দুবাৰ পৰিলে এতিয়ালৈকে এতিয়া আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ ইয়াত গাছ টেঙা নাপালোঁ মাত্ৰ 2টা পাইছোঁ গাছ টেঙা সেইকাৰণে ওপৰলৈ গৈ আছোঁ এতিয়া দেখিছে সেইটো আপ উঠিব লাগিব ভাবি চাওক আমি কিমান তলত আছিলোঁ এই এজনক চাওক বেচেৰা নোৱাৰা হৈ গৈছে আৰু গাছ টেঙা কাটিবলৈ আহিব কি কম জীৱ ওলাই যাওঁ লাগিছে দেখিছে ঘৰটোৰ পৰা একদম তাৰ তলৰ পৰা আহিছোঁ খাগা গৰা শুপাই মাত নাইকিয়া হৈ গৈছে কেনেকুৱা লাগিলে গাছ টেঙা মুখেদি ওলাই গৈছে গাহৰি গাছ টেঙা খোৱা জুতি আজি ওলাই গৈছে মজাই বেলেগ এতিয়া মজাই বেলেগ গাছ টেঙা জুতি তাকো গাছ টেঙা 2টা পাইছোঁ আপোনালোকে বুজিলে নহয় বজাৰত গাছ টেঙা বেচিবলৈ লৈ গ'লে কিয় দামটো লয় সেইটো কাৰণে গাছ টেঙা দাম লয় যিটো জ্বালা পাইছোঁ একদম সহ্য কৰিব নোৱাৰা জ্বালা এতিয়া বজাৰত বেচিবলৈ গ'লে কোনোবা 50 টকা ল বুলি দি পঠিয়াম মই হয় নেকি না কেনেকুৱা লাগিল ভাগৰ লাগিছে বহুত দিন কাৰণে পাহাৰতে ঘাম ওলাই বিশ্বাস নকৰিব ঠাণ্ডা বতৰ গোটেই ঘাম ওলাই গৈছে বহুত দিন আৰু বিশেষকৈ আমি পাহাৰৰ লোৱা নহয় আমাৰতো জীৱ উৰি যাওঁ কৰি আছে এতিয়া এনেকৈ কৰি আছে বুকু আৰু দেখুৱাই আছোঁ আপোনালোকক মজা লওক এপাত জখলা দেখিছে এপাত জখলা হ'ল এঘৰ মানুহলৈ উঠি যোৱা একমাত্ৰ সাৰথি এপাত জখলা চাই লওক উঠিব লাগিব ভয় লাগে এতিয়া আমি গৈ আছোঁ তললৈ প্ৰায় 2-3 কিলোমিটাৰ হ'ব খোজকাঢ়ি যাব লাগিব বাইকখন আমি তাতে থৈ আহিছোঁ আৰু যিখিনি খাই আহিছিলোঁ প্ৰায় হজম এতিয়া আমি যিখিনি বিহাৰী ডাল পুৰি আৰু গাহৰি ভাজি আনিছিলোঁ সেইখিনি ক'ৰবাত বহি আমি তাত খাই ল'ম তাৰপিছত আকৌ ওচৰ পাজৰ ক'ৰবাত গাছ টেঙা পাওঁ নেকি আমি চাম কাটিবলৈ ভাগৰ লাগিছে কাৰণে বৰ কথাকেইটা ওলোৱা নাই আপোনালোকে চাব এইটো ৰাস্তা এতিয়া 2-3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব কেনেকুৱা লাগিছে প্ৰশান্ত ভাল লাগিছে সেইটোৱে হ'ল আজিৰ দিনটো আচলতে আমি সোনকালে আহি পোৱা হ'লে গাছ টেঙা বহুত পালোঁ হয় আমি বৰষুণ পৰাৰ কাৰণে
প্ৰায় 1:30মান বজাত ওলাইছোঁ আৰু সেইটো কাৰণে আমি একেবাৰে ভিতৰলৈ যাব পৰা নাই। যিমান পাইছোঁ আমি প্ৰায় 4 কিলোমিটাৰমান ভিতৰলৈ গৈছোঁ। 4 কিলোমিটাৰমান গৈছোঁ ন লিনা? 4 কিলোমিটাৰমান গৈছোঁ। আজি আমাৰ দিনটো ইমানেই বেয়া, প্ৰথমৰ পৰা শেষলৈকে বৰষুণে লগে নেৰিলে। তথাপিও আপোনালোক কষ্ট কৰি যিমানখিনি পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে আগলৈও এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকক আগবঢ়াব পাৰোঁ। তাৰ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব।